নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এইজনী হ'ল আমাৰ কইনা আৰু এয়া হ'ল মা আৰু মই এয়া বহি আছোঁ আমি এয়া ডেকোৰেশ্যন চাই ইমান ধুনীয়া লাগিছে চাওকচোন সিম্পলকৈ বহুত বেছি ধুনীয়া লাগিছে পেণ্ডেলটো বহুত ডাঙৰ হৈছিলে এইপিনে মই হৈ গ'লো ৰেডি ৰাতিৰ কাৰণে মানুহবোৰো প্ৰায় আহিছে ভালেমান হৈছিলে মানুহ ৰাতিলৈ আৰু এইপিনে পানী তুলি আহিলে আৰু এতিয়া কইনাক গা ধুৱাব এইপিনে মা বহি আছে চুকতে মানুহ চাইছে কইনা এয়া গা ধুৱাই আনিলে আৰু ইয়াতে এতিয়া বহুৱাই লৈ বিয়া নাম গাব ঘৰৰ মানুহবিলাকক শৰাই খুজিব এইবিলাক বস্তু খুব বেছি ভাল লাগে আৰু এইটো এটা আচলতে ফূৰ্তি হয় মূৰত তেল দিয়া মানে আচলতে ফূৰ্তি এই যে শৰাই খোজে ঘৰৰ মানুহবিলাকে নাচিব লাগে ধেইবিলাক আমাৰ অসমীয়া নিয়মবিলাক আচলতে খুব ধুনীয়া আৰু ইয়াত মই আচলতে এটা বস্তু মই নটিচ কৰিলোঁ ইয়াত মানে এতিয়া শৰাই খোজা বুলি ক'লে মানে আচলতে কি হয় মানুহে ডিমাণ্ড কৰে যে ইমান লাগে আচলতে সেইটো ধেমালি কৰে কিন্তু ইয়াত কোনো ধৰণৰ একো ডিমাণ্ড নেদেখিলোঁ ইয়াত যিমানেই আপুনি দিয়ক মানুহবোৰ মানে সন্তুষ্ট সেইটোৱে ভাল আৰু পিছদিনাখন ৰাতিপুৱা মই সোনকালে উঠি গা পা ধুই আজৰি হৈ ল'লোঁ এখনি ঘৰেৰি যাবলে নিয়মৰ পিছতেই যে জীৱন আলাসৰ নামিকাৰমে হানিলে ৰহন শিৰতে দুহাতত ৰাখি দেউতাৰ আশীষত বিদায় শুভ কামনাত এথোপা গোলাপে তুমি আহিবা কইনা সাজেৰে পাতনি মেলিলা যে নতুন পাতনি মেলিলা যে নতুন পাতনি মেলিলা যে
কি সুধিলে লাজত তুমি নুশুনা ভাও ধৰা কিনো বাৰু কম ভাবি নাপাওঁ কেৰি কৈনো মই মৰম লগা কিনো বাৰু কম ভাবি নাপাওঁ কেৰি কৈনো মই মৰম লগা নালাগে কব নালাগে থোৱানা মোৰ বুকুতে সোমাই মৰম কৰা না নালাগে কব নালাগে থোৱানা মোৰ বুকুতে সোমাই মৰম কৰা না নিজাৰৰ কথাৰে নিশাৰ ভাষাৰে লোৱা তোমাতে সপিলো নিজাৰৰ কথাৰে নিশাৰ ভাষাৰে লোৱা তোমাতে সপিলো আৰু ইপিনে কইনা বিদায় দি মেলি আমিও ঘৰলৈ বুলি ওলালোঁ আৰু লগালগ গুচি আহিবলৈ সেই সময়খিনিত অকণমান বেয়া লাগে আৰু সেইকাৰণে আমি অকণমান সময় বহি মেলি ঘৰলৈ গুচি আহিলোঁ আৰু ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।